অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চৰা অঞ্চলৰ যুৱক যুৱতীয়ে আগবঢ়াইছে অৰিহণা। আন বছৰৰ দৰে এইবেলিও দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ আলুপট্টি চৰৰ আলুপট্টি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ উদ্যোগত উলহ মালহেৰে অনুষ্ঠিত কৰা হেঁপাহৰ ভোগালী উৎসৱৰ কালি সামৰণি পৰে। যোৱা 17 জানুৱাৰীত ক্লাবৰ বাৰ্ষিক ভোগালী উৎসৱ উপলক্ষে পতাকা উত্তোলন, সমাজসেৱা আদিৰ লগতে নৃত্য, সংগীত আৰু বিভিন্ন খেল ধেমালি আদি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ভোগালী উৎসৱৰ সামৰণিৰ দিনা অৰ্থাৎ কালি আবেলি মুকলি বঁটা বিতৰণী সভাও অনুষ্ঠিত হয়। আলুপট্টি মণ্ডলপাৰা নৱজ্যোতি সম্পাদক মাষ্টাৰ আবু চুহিলে অতিথিৰ পৰিচয় পৰ্ব অনুষ্ঠান পৰিচালনা কৰা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাবৰ সাধাৰণ সম্পাদক ৰুকেশ আলী আহমেদে। ক্লাবৰ সভাপতি ৰেজাউল হক মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনত ক্লাবৰ কাৰ্যকৰী সভাপতি মনোৱাৰ হুছেইনে আদৰণি ভাষণ প্ৰদান কৰা সভাত চেঙা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অধিবক্তা ৰফিকুল ইছলামে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। ভাষণত যুৱ সমাজকৰ্মী ৰফিকুল ইছলামে কয়, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চৰা অঞ্চলৰ যুৱক যুৱতীয়ে অৰিহণা আগবঢ়াই আহিছে। তেওঁ কয় যে আলুপট্টি চৰৰ গাঁৱৰ ডেকাবোৰে একলগ হৈ চৰা অঞ্চলত ভোগালী বিহুৰ লগতে ভেলাঘৰ লগতে মেজি সাজি ভোগালী উৎসৱ পালন কৰা কাৰ্যই অসমীয়া জাতি গঠন তথা চৰা অঞ্চলৰ অৱদান সম্পৰ্কে বাৰ্তা বহন কৰিছে। সভাত আলুপট্টি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আব্দুল হালিম, নৱদ্বীপ একাডেমীৰ অধ্যক্ষ শ্বাহ আলমকে আদি কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। আৰু ইয়াৰ লগতে সভাত কেইবাজনো বক্তাই ভোগালী উৎসৱৰ তাৎপৰ্য সম্পৰ্কে সমাজত প্ৰচলিত বাল্য বিবাহ, নিচাজাতীয় দ্ৰব্য কুপ্ৰভাৱ আদিৰ লগতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। ভোগালী উৎসৱৰ সামৰণি উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী উদ্বোধন কৰে নগৰবেৰা সাংবাদিক সন্থাৰ সভাপতি আব্দুল লতিফ সৰকাৰে। প্ৰতি বছৰে আমি আলুপট্টি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ তৰফৰ পৰা বাৰ্ষিক অধিৱেশনৰ লগতে সংগতি ৰাখি ভোগালী উদযাপন কৰোঁ। এইবেলিও আমি আলুপট্টি মণ্ডলপাৰা নৱজ্যোতি ক্লাবৰ বিষয়ববীয়া তথা সমাজৰ যুৱ বন্ধু, মুৰব্বী সমাজ, আই মাতৃসকলৰ পৰা সহায় সহযোগিতা আমি লৈ এই অঞ্চলৰ চৰাঞ্চলৰ মানুহৰ সহায় সহযোগিতা লৈ এইবাৰো আমি ভোগালী উদযাপন কৰিলোঁ। আমি যথেষ্ট ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, সব ক্ষেত্ৰতেই আমি ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। আৰু আমাৰ কাৰ্যসূচী আছিল 2 দিন, 17 আৰু 18 জানুৱাৰী। আমি 17 তাৰিখত পতাকা উত্তোলনৰ পিছতে বিভিন্ন ধৰণৰ খেল ধেমালি আৰু 18 তাৰিখত আমি মুকলি সভা আৰু বিভিন্ন ধৰণৰ অসমীয়া সংস্কৃতিৰ লগত সংগতি ৰাখি খেলা ধূলা আয়োজন কৰিছিলোঁ। আৰু শেষত ভোগালী উদযাপনৰ মঞ্চ আমি বিহু গীতেৰে মঞ্চ সামৰণি মাৰিলোঁ।